হাই গাইজ, আপোনালোকৰ খবৰ কেনে? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল, সদায় নিচিনাকৈ আছোঁ। তো ফাইনেলি আজি মই এটা গাঁৱৰ ব্লগ এটা বনাম বুলি ভাবিছোঁ, যিটো ধাননি বেচিকেলি খেতি পথাৰৰ ওপৰত। চ' পৰিৱেশটো দেখাম বুলি ভাবিছোঁ। চ' পৰিৱেশটো চাব আপোনালোকে কেনে হয়। মই বৰ ভাল পাওঁ এনেকুৱা এটা পৰিৱেশ য'ত নেকি পুখুৰী থাকে, তাৰপাছত ধাননি পথাৰ, লগতে এটা মুকলি ঠাই যিটো একেবাৰে মনোমোহা। বৰ ভাল পাওঁ মই এনেকুৱা ঠাইত বহি। চ' এতিয়া আপোনালোকে চাওক, মই বহিয়ে আছোঁ পুখুৰীৰ পাৰত। এয়া চাওক, হয়নে? পিছফালেও মোৰ পুখুৰী, আগফালেও মোৰ পুখুৰী। ভাবিলোঁ এটা ভিডিঅ'ই বনাই দিওঁ ব্লগ। চ' চাওকচোন কেনেকুৱা হয়। নকৰোঁ ভুই ৰোৱা। চ' ভুই ৰোৱা, প্ৰথম ভুই ৰুইছে আজি। চ' চাব কেনেকুৱা পাব পথাৰবিলাক যে আজি প্ৰথম কৰা হৈছে। চ' এয়া আৰু বেলি ডুবু ডুবু হৈছে প্ৰায়, দেখিছে ন? চ' আৰু এইফালে আপোনালোকৰ এইয়া কঠীয়া মাৰি আছে, গাঁৱৰ পৰিৱেশ। আৰু এতিয়া যিহেতু খেতিৰ সময়, চ' সকলোৱে খেতি ৰোৱাত ব্যস্ত। চ' এইখন পথাৰ অহাকালিলৈকে শেষ হৈ যাব, 2 ঘণ্টামান লাগিব আৰু এইটো বাইক চাইকেল ৰাইডাৰ হাই বুলি কওঁ। তো আপোনালোকে চাওক কিমান পানী হৈ আছে ইয়াত, আৰু এখেতে হাঁহি আছে কিবা। এই চা, পানীয়ে পানী, বহুত পানী লগা। বহুত পানী ন? ক'ৰ পৰা পানী আহে এইবিলাক? ক'ৰ পৰা পানী? বাট আছে। অঁ, ভাল লাগে ন পানীত খেলি? ইয়াৰ পানী কিমান, একেবাৰে পানীৰ অভাৱ নাই ইয়াত। এইবোৰ ক'ৰ পৰা আহে জানে? ভূটান পাহাৰৰ পৰা আহে। বৰষুণ হ'লেই গোটেই পানী আহি যায়। চ' আপোনালোকে চাওক কেনেকুৱা চইল ইৰ'চন হৈছে। এইবোৰ চাওকচোন, এইবোৰ। চ' এইবোৰ আমাৰ পাহাৰৰ পানীয়ে খেতি মানে উপযোগী হয়। আৰু এই পানীটো একেবাৰে ক'লা হয়। চ' ক'লা হোৱাৰ কাৰণে বহুত সাৰ থাকে। চ' সাৰুৱা মাটি মানে খেতিৰ বাবে বৰ উপযোগী হয়। অঁ, আৰু আপোনালোকে দেখিছেনে এইখন অলপ নীলাকৈ চাওকচোন, সেইখন হৈছে ভূটান পাহাৰ। যিখন আমাৰ ওচৰতে মানে এখন বিদেশী ৰাষ্ট্ৰ এখন আছে ওচৰতে। ইয়াতে আমাৰ বিশেষকৈ চাহ খেতিৰ লগতে ধান খেতিও হয়। চ' দুয়োটা আমাৰ ইয়াতে উপযোগী। চ' কোনো টেনশ্যন নাই আমাৰ ইয়াত। চাহ খেতি কৰিব পাৰে, ধান খেতি কৰিব পাৰে। এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে কোনটো আপুনি বেষ্ট ভাল পায়, হয়নে? আপোনালোকে নাভাবিব যে এইখনে এখন পথাৰ বোলে। আৰু এখন আছে এই দাঁতি কাষৰ সেই পাৰে, সেইখন দেখা পাব আপোনালোকে, কিন্তু ইয়াত ভালকৈ দেখাব নোৱাৰি। ত' পিছলৈ আপোনালোকক দেখাম। ত' সেইখনেই চাওক, ইয়াতে পানী কেনেকুৱা হৈছে চাওক। এইবোৰ গোটেই ক'লা পানী পাহাৰত, দেখিছে কেনেকৈ গৈছে পানীবোৰ পথাৰত? এয়া আৰু ৰাস্তা, এইফালে চাহ বাগিচা, লগতে দেখিছে ধাননি পথাৰ যিটো আজি শুভাৰম্ভ কৰা হৈছে, দেখিছে? আৰু সেইফালে আমাৰ সূৰ্য মামাটোও মেঘৰ আৰু লুকালে, আৰু এতিয়া আন্ধাৰ হ'বলৈ গৈ। পৰিৱেশটো আশা কৰোঁ ভাল পাইছে। আৰু আমাৰ বাবুই ৰখি আছে মোক। বলক এতিয়া আৰু বেছি দেৰি নকৰি আমি পুখুৰী পাৰলৈ যাওঁ, পুখুৰীৰ দৃশ্য উপভোগ কৰক আপোনালোকে কেনেকুৱা পায়। বলক। গোটেই পানী পানী হৈ গৈছে। এইফালে এটা আছে বিহাইণ্ড মি, চোৱা। চ' ইয়াত মাছৰ অভাৱ নাই। আপুনি বৰশী যদি বায়, ইয়াত মাছ লাগি উঠিব। ইমান মাছৰ উজান উঠিছে ইয়াত। জানে জেনেৰেলি যে ইয়াতে বৰষুণ হৈ গ'লে একেবাৰে পানী ফুল হৈ যায়, আৰু মাছবোৰ হেৰাই যাবৰ কাৰণে ভয় হৈ যায়। ত' উপায় নাই ন, এতিয়া কি কৰিব আপোনালোকে? লকডাউন মানে লকডাউন হৈ আছে, তাৰোপৰি ইফালে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগে। তো ক'তো যাবলৈ পোৱা নাই এতিয়ালৈকে, বুজিছে? চ' নিজক ছেভ কৰিছোঁ আৰু আনকো বচাইছোঁ। চ' এতিয়াতো গোটেই সেইকাৰণে আৰু ক'তনো ভ্লগ বনাম। চ' ইয়াতে ভ্লগ বনাই আছোঁ। চাওক গাঁওখনি কেনেকুৱা, কি সুন্দৰ এটা পৰিৱেশ হৈছে ন, হয়নে? চাওক এইফালে ৰোৱনীয়ে ভুই ৰুই আছে। আচলতে কি জানে, এই বেচিকেলি
যেতিয়া গৰমৰ দিন হয় ন চ' গৰমৰ দিন হ'লে মোৰ গাঁওবোৰলৈ বহুত মন পৰে কিয় এনেকুৱা এটা পৰিৱেশ হ'ব কাৰণে কাৰণ চহৰত যে আপোনালোকে এটা কৃত্ৰিম জীৱ যাপন হয় চ' তাতে এনেকুৱা এটা মুকলি ঠাই পৰিৱেশ নাপাব য'ত নেকি মৃদু বতাহ পাবলৈ চ' ইয়াত এইকাৰণে ভাল লাগে You like a lonely man without me, you're not like everyone. He's why I choose you. You're the one who can make me happy. Oh, you know you're in love when you come for the sea. Because we are the team. আপোনালোকে যদি এই চৰাইটোৰ নাম জানে তেতিয়াহ'লে কমেণ্ট বক্সত জনাবচোন চ' ৰাতিপুৱা চেপা পাতি থৈ দিছিলোঁ তো চেপাত আপোনালোকে মাছ লাগিছেনে নাই চাব দেখাম আপোনালোকক চ' চাওকচোন মাছ লাগিছেনে নাই এই ইয়াতে ভিতৰত আছে মাছ দেখিছেনে ভালকৈ এইবোৰ চাওক মাছ লাগিছে কিন্তু এতিয়া মাছটো নুঠাওঁ মাছটো কিয় নুঠাওঁ এতিয়া একেবাৰে লাগিব দিছে পানীয়েই পানী ইমান ডাঙৰ বানপানী আপোনালোকে হয়তো দেখিছে এই ৰাস্তাৰ দুয়ো কাষে কেনেকুৱা পানী হৈছে চ' আপোনালোকে অনুভৱ কৰিব পাৰিছে আমাৰ ইয়াত পানী কিমান আৰু এতিয়া মই কলা জামু খাম এইয়া মোৰ হাতত দেখিছে কলা জামু চ' আপোনালোকে যদি খাব বিচাৰে আমাৰ ইয়াত আহিব পাৰে এয়া দেখিছে চ' আপোনালোকে এই দেখিছে যে গছ এডালত তেওঁ কেনেকৈ গছত উঠি মোলৈ জামু পাৰিছে আৰু এইবোৰক কয় গাঁৱৰ ভিলেজ ৰকষ্টাৰ চ' গাইজ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব চ' আজিলৈ বাই বাই ইমানেই